হয়, নিশ্চিতভাৱে ক'ব লাগিব বৰ্তমান ৰাজ্যৰ ৰাজনীতি গৰম, কিয়নো পৌৰসভা নিৰ্বাচন সন্মুখত বেছি দিন সময় নাই। তাৰ মাজতে শাসক বিৰোধীৰ তৎপৰতা দেখা গৈছে। ইতিমধ্যেকৈ আজি বিজেপি দলৰ প্ৰতিখন ৱাৰ্ডৰ পৰা যিসকল আশাবাদী প্ৰাৰ্থী আছে তেওঁলোকে কিন্তু ইতিমধ্যে যি দলৰ যি হাইকমাণ্ড আছে তেওঁলোকৰ হাতত কিন্তু আবেদন দাখিল কৰিছে। আৰু মই আজি উপস্থিত আছোঁ ধুবুৰী 2 নং ৱাৰ্ডত। আৰু এইবাৰ 2 নং ৱাৰ্ডত যিহেতু এই 2 নং ৱাৰ্ডত 4ৰ পৰা 5জন বিজেপিৰ প্ৰাৰ্থী ইয়াত দাবীদাৰ হৈ আছে, আশাবাদী প্ৰাৰ্থী। দলে এতিয়ালৈকে সিদ্ধান্ত কৰা নাই। 14 তাৰিখে দলে সিদ্ধান্ত কৰিব যে কাক দলীয় টিকট দিব। তাৰ আগতে যি ৰাইজৰ যি ভিউ আছে, যে ৰাইজৰ যি প্ৰতিক্ৰিয়া, ৰাইজৰ যি মতামত আমি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম যে পূৰ্বৰ প্ৰাৰ্থীগৰাকীয়ে কিদৰে উন্নয়নমূলক কাম কাজ কৰিছে আমি আপোনালোকক জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আমি যাবলৈ চেষ্টা কৰিম ইপিনে মহিলাসকল আছে, মহিলাৰ যি ভাষ্য আমি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। पहले जवाब मजिंदर काम हुआ क्या? हाँ हुआ है, क्या हुआ? गली वली से बनाई है कि हम लोग इस बार किसको चाहिए? इस पर राखी दे सकते हैं। हाँ, क्यों चाहिए राखी को? वो हम लोग के यहाँ बाढ़ के लिए बहुत कुछ की है, करती भी है। এই এওঁৰ যি ভাষ্য আমি শুনাবলৈ চেষ্টা কৰিম, আমি এওঁৰ কাষত যাবলৈ চেষ্টা কৰিম। এইবাৰ আপোনালোকৰ 2 নং ৱাৰ্ডত দলে কাক টিকট দিব লাগে? ৰাখি দাসক দিব লাগে। ৰাখী দাসক কিয় দিব লাগে? ৰাখি দাস ভাল কাম কৰিছে 10 বছৰৰ পৰা, কোনো ভাল কাম কৰা নাই। ৰাখি দাস মজুমদাৰ কোন দলৰ পৰা আছিলে? বিজেপিৰ পৰা আছে। বিজেপিৰ পৰা আছিলে। এই তেওঁৰ কাৰ্যকালত 5 বছৰত আপোনালোকে কি ধৰণে উন্নয়ন দেখা পাইছে? উন্নয়ন দেখা পোৱা নাই। উন্নয়ন দেখা পোৱা নাই। ৰাখি দাস উন্নয়ন কৰিছে। তাৰমানে ইয়াৰ দ্বাৰা ক'ব পাৰি যে পূৰ্বৰ যি নেতৃত্ব আছিল দলীয় নেতা, তেওঁলোকৰ ভুল সিদ্ধান্তৰ কাৰণে তেওঁক টিকট দিয়া হৈছিল। হয়, এইবাৰ আপোনালোকৰ উন্নয়নমূলক কাম কাজ কৰিবলৈ কি আছে আপোনালোকৰ 2 নম্বৰ ৱাৰ্ডত? এই ৰাস্তা ঘাটবোৰ ঠিক কৰিব লাগে, ড্ৰেইনৰ কাম ঠিক কৰিব লাগে। এইবাৰ যদি দলে ৰাখী দাসক যদি টিকেট নিদিয়ে, আপোনালোকৰ সমৰ্থনৰ যিটো প্ৰাৰ্থী তেওঁক যদি টিকট নিদিয়ে, তেতিয়াহ'লে আপোনালোকে কি কৰিব? তেতিয়া আমি ৰাখি দাসক টিকট লাগে। 2 দলৰ পৰা ৰাখি দাসক লাগিব। নিৰ্দলীয় দলে দলৰ বিৰুদ্ধে যোৱা হ'ব। নিৰ্দলীয় এনেই লাগিব। এতিয়া দলৰ নেতৃত্বক কি আহ্বান জনাব? কি তেওঁ টিকট দিব লাগে? তেওঁতো লাগে ৰাখি দাসক। এগৰাকী এওঁৰ ভাষ্য আমি নহ'ল কি ক'ব? ৰাখি দাসক টিকেট দিব লাগে আৰু কি, যোৱা 12 বছৰৰ পৰা কাম কৰি আছে পাৰ্টিৰ হৈ কেনে। তো আমি আহ্বান জনাম যে বিজেপি পাৰ্টিক যে ৰাখি দাসক টিকেট দিয়া হয়। আৰু আপোনালোকে ইতিমধ্যে জানিব পাৰিছে নেকি যে এইখন ৱাৰ্ডত কোন প্ৰাৰ্থীয়ে টিকটৰ দাবীদাৰ আছে? আমিতো এনে নাজানো, কিন্তু আমাৰ তাতে অহাও নাই কোনো মানুহ। আমি বিচাৰোঁ যে ৰাখি দাসক যাতে দিয়া হয় আৰু আপোনালোকৰ যি পূৰ্বৰ প্ৰাৰ্থীগৰাকী আছিলে তেওঁৰ কাম কাজত আপোনালোকে সন্তুষ্ট নে অসন্তুষ্ট? অসন্তুষ্ট, একো কামেই কৰা নাই, খালি ৰাস্তাটোহে বনাইছে, বাকী এইটো একো ড্ৰেইন চেনৰ কাম কৰাই নাই। কোন দলৰ পৰা আছিলে? আগত বিজেপি দলৰ পৰা আছে। এইবাৰ আপোনালোকে পাৰ্টি চাই ভোট দিব নে দলক চাই ভোট দিব? প্ৰাৰ্থী চাই ভোট দিম। পাৰ্টি চাই ভোট। আপোনালোকে কাক বিচাৰিছে? আমি ৰাখি দাসক বিচাৰিছোঁ পাৰ্টিৰ পৰা। আৰু যদি যিহেতু আপোনালোকে ৰাখি দাসক যদি দলৰ পৰা টিকট দিয়া নহয়, বেলেগ প্ৰাৰ্থীক যদি টিকট দিয়া হয় আপোনালোকে কি কৰিব? আমি এইটো আহ্বান জনাম আৰু কি, যাতে দিয়া হয় আৰু কি টিকেট, কিন্তু বেলেগ প্ৰাৰ্থীটো আৰু চাব লাগিব আৰু কি, এতিয়া ক'ব নোৱাৰি। ইপিনে আৰু এগৰাকী যুৱক আছে, তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। কি ক'ব? চাওক, উন্নয়নৰ নামত এটা ফোপোলা স্বৰূপ ইয়াতে দেখাই পাইছোঁ অলৰেডি। আৰু এতিয়া মানুহ চেঞ্জেছ বিচাৰে, চ' চেঞ্জেছ লাগে। চবেই আপুনি যেনেকৈ শুনিছে, এতিয়া চেঞ্জেছ লাগে। এতিয়া দলৰ পৰা যেনেকৈ বিচাৰিছে, আমাৰ ৰাখি দাস বাইদেউক তেওঁক বিচাৰিছে, দলৰ পৰা সন্মতি হ'লে তেওঁক দিব লাগিব। যদি দিয়ে টিকেট, তেওঁ আমি বিশ্বাস যে তেওঁ বহুত ধুনীয়াকৈ কাম কৰিব। এইবাৰ আপোনালোকে পাৰ্টি চাই ভোট দিব নে দলক চাই ভোট দিব? এতিয়া প্ৰাৰ্থী চাই ভোট দিম এইবাৰ। যদি তেওঁক যদি বিজেপিৰ যিহেতু নমিনেশ্যন ফাইল কৰিছে, তেওঁক যদি টিকেট দিয়ে তেনে ৱেল এণ্ড গুড, নহ'লে আমি প্ৰাৰ্থী চাই ভোট দিম এইবাৰ। এয়া যি ৰাইজৰ যি মতামত যে এইবাৰ একাংশ ৱাৰ্ডত দেখা গৈছে যে বিজেপি ভাৰ্চেছ বিজেপি, যিটো শাসকীয় দল, প্ৰতিবাৰে শাসকীয় দলৰ এটা জনপ্ৰিয়তা থাকে। আৰু ক'বলৈ গ'লে বিশেষকৈ ক'বলৈ গ'লে যে ধুবুৰী 16খন ৱাৰ্ডত
প্ৰতিবাৰে দেখা গৈছে যে বিজেপিৰ দখলত থাকে, কিন্তু এইবেলি শাসক বিৰোধীৰ যি বাকযুদ্ধৰ মাজতে কিন্তু দেখা গৈছে লক্ষণীয় হৈ পৰিছে যে প্ৰতিটো ৱাৰ্ডতে 4ৰ পৰা 5জনকৈ প্ৰাৰ্থীয়ে ইতিমধ্যে দলৰ নেতৃত্বক আবেদন কৰিছে টিকটৰ বাবে, কিন্তু এতিয়ালৈকে টিকটে এতিয়ালৈকে ঘোষণা কৰা নাই, যদিও পূৰ্ণ আশাত প্ৰতিগৰাকী প্ৰাৰ্থী আছে। আমি আৰু যাবলৈ চেষ্টা কৰিম। আপুনি কি ক'ব? আপুনি এগৰাকী জ্যেষ্ঠ, এইবাৰ কি বিচাৰিছে? মোৰ ইয়াতে এতিয়ালৈকে কোনো কাম হোৱা নাই একো। খালি ৰাস্তাটো বনালে, তাও ৰাস্তাটো বেয়া হৈ গ'ল। এতিয়া 3 বছৰে কোনো কাম কৰা নাই, একো কাম কৰা নাই। তাতো বাহিৰৰ মানুহ কোচবিহাৰৰ ঘৰ আহে। আপোনালোকে এইবাৰ দলক চাই ভোট দিব না পাৰ্টিক চাই দিব? পাৰ্টিক নিদিম, যাতে মোৰ কামটো হয়, সেইটো মোৰ কথা। দল চাই ভোট দিলে উন্নয়ন হয়নে নহয়? দল চাই উন্নয়ন নহয়, নহয় আমার প্রার্থী লাগে। এবার হিমন্ত বিশ্ব শর্মা যেমন করে নেক্সট ইয়ার প্রার্থী হিসাবত ভোট হব, কোনো পার্টি বেগানত ভোট নহয়। যোৱাবাৰ এই যেতিয়া সেইটো হিমন্ত বিশ্ব শৰ্মাৰ কথা, কিন্তু যে এতিয়া যে ভোট হ'ব পাৰ্টি হিচাপত ভোট হ'ব, আমাৰ AJP BJP কংগ্ৰেছ সেইবিলাক ভোট নহয়। সেইকাৰণে যদি ইয়াতে ভাল মানুহ যেতিয়া সদায় কাম কৰি আছে, সেইটো ৰাখী দাস, তাক মোক লাগে ইয়াতে। ৰাখী দাসক কিয় বিচাৰিছে? কামটো ভাল, সদায় কাম কৰি থাকে BJPত। কেৱল বিজেপিৰ কাম কৰে নে আপোনালোকৰ? ৰাইজৰো কাম কৰে, তেওঁতো BJP পাৰ্টিৰ পৰাতো কাম কৰি আছে। আপোনালোকৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনা যে বিভিন্ন আঁচনি চৰকাৰে ৰূপায়ণ কৰিছে, আপোনালোকে সেইবোৰ সুযোগ পাইছে নে, সুবিধা পাইছে নে? পোৱা নাই, মই পোৱা নাই। কাৰণটো কি? কিহৰ কাৰণ? আৰু মই পোৱা নাই, মই কৰা নাই, পোৱা নাই। ৱাৰ্ড কমিশ্যনাৰৰ কিবা ইয়াত গাফিলতি আছে? নাই, কোনো গাফিলতি নাই। মইতো বিচাৰ নাই। উন্নয়ন হ'ব লাগে। উন্নয়ন হ'ব লাগে। এইবাৰ পাৰ্টি চাই ভোট দিব? এবাৰ যি আমাৰ তেওঁৰ যি ভাষ্য আছিলে আমি আপোনাক শুনাবলৈ চেষ্টা কৰিছোঁ যে 2 নম্বৰ ৱাৰ্ডত ধুবুৰীৰ প্ৰতিখন ৱাৰ্ডতে তেনেকুৱা এখন চিটুৱেশ্যন হৈ আছে যে এইবাৰ ৰাইজে পাৰ্টিক চাই ভোট দিব, দলক চাই ভোট নিদিয়ে। 2 নম্বৰ ৱাৰ্ডৰ যি ৰাইজৰ যি ভাষ্য আছিলে, মোৰ কেমেৰা পাৰ্চনক সেই পোনপটীয়াকৈ দৃশ্যাংক দেখুৱাই থাকিব যে মই 2 নং ৱাৰ্ডত উপস্থিত আছোঁ। মাত্ৰ এগৰাকী প্ৰাৰ্থীৰ ইয়াত সমৰ্থনকাৰী ইয়াত একগোট হৈছে, যদিও এই ৱাৰ্ডত আৰু 4-5 গৰাকী ব্যক্তিয়ে আশাবাদী প্ৰাৰ্থীয়ে ইতিমধ্যে আবেদন কৰিছে, কিন্তু আমি সময়ে তেওঁলোকৰো সমৰ্থকৰ সৈতে আমি পোনপটীয়াকৈ আলোচনা কৰিম। ধন্যবাদ।